উন্মিছ ব্লগৰ সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। এইটো 16 আগষ্টৰ দিনাখনেই ভিডিঅ' অকণমান শ্বুট কৰি থৈছিলোঁ, কৈছোঁ আজি আপলোড কৰি দিওঁ। ভিডিঅ'টো শ্বুটেই বহুত বেছি দীঘল নহয়, আপোনালোকে চাব, আশা কৰিছোঁ ভাল পাব চাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন কোনোবাই যদি চাই আছে। ভিডিঅ'বিলাক চাব, মৰম দিব। নয়নমণি বাইদেউ যেতিয়া আমাৰ সৰু পথাৰলৈ আহিছিলে সেইদিনাখনেই অকণমান ভিডিঅ' কৰিছিলোঁ, বেছিকৈ কৰিব পৰা নহ'লে অকণমান ভিডিঅ' কৰিছিলোঁ, সেইকণকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। কাটে বোলে নয়নমণি কাটে বোলে কেতিয়াই মানুহ জমা হৈছে অমিতা ঐ চোৱা নয়নমণি কাটে মানে ৰ'দ দিছে, বহুত মানুহ গোট খাইছে আৰু অলপমান আমি বহি আছোঁ। এইফালেদি আহিব মানুহবোৰ, এনেকৈ এইফালে গৈছে, ৰ'দো দিছে বহুত আজি। য'ত ত'ত মানুহ এনেকৈ জমা হৈ আছে আৰু আদৰিবৰ কাৰণে। এয়া এইফালে বহুত মানুহ আছে, পিছলৈ আছে, ৰখাব নহয় এডোখৰত। ভাল লাগিলে। টিভিতে দেখি আছিলোঁ হয়নে বাৰু, তেনেকৈ দেখি ভাল লাগিলে। গামোচা আমি চবেই পিন্ধাইছে, আমি পিন্ধোৱা নাই, খালি মানে বহুত গাৰ্ড আছে যে বেছি দেৰি ৰ'বলৈ দিয়া নাই মানে, সেইটো কাৰণে। মনসা পূজা হৈছে ওচৰতে। পূজা কেইদিন হ'ল? 3 দিন। আজি শেষ নি? পুৰা ব্যস্ত সেইকেইদিন। আমি আহিলোঁগৈ ওচৰতে, বেছি দূৰ নহয়। গ'লোঁ আৰু সন্ধিয়া সময়কণ পটককৈ গৈ পেলাই আহিলোঁ। ইমানেই গৰম মানে নগ'লেও বেয়া হয়, ওচৰতে বেছি দেৰি কৰা নাই আৰু। তাৰপিছত বেংগলী মানুহৰ মনসা পূজা চাই আহিলোঁগৈ, আগতেও যাওঁ, গৈ আহিলোঁ।